হেল্ল' ৰাইজ, লক্ষ্মী পূজাৰ দ্বিতীয়টো দিনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ পূজাখনৰ আজি দ্বিতীয়টো দিন আৰু আজি এতিয়া হ'ব সাংস্কৃতিক শোভাযাত্ৰা। আজিৰ কেমেৰা দায়িত্ব ভণ্টিক দিছোঁ। মই অকণমান ব্যস্ততাৰ বাবে মই যাব নোৱাৰিলোঁ। তাই গৈছে, তাই সকলোবোৰ ভিডিঅ' কৰি ৰাখিছে। মই আজি এডিট কৰি দি দিওঁ আৰু যাব নেপালোঁ বাবে অকণমান বেয়া লাগিছে আৰু তথাপিও উপায় নাই। এয়া আমাৰ গাঁৱৰ সাংস্কৃতিক শোভাযাত্ৰা। সকলোৱে ধুনীয়াকৈ অসমীয়া সাজপাৰযোৰ পৰিধান কৰি গৈছে। ছোৱালীবিলাকে মেখেলা চাদৰ আৰু ল'ৰাবিলাকে চুৰিদাৰ ধুতি। সৌজনী মই যদিও যাব নাপালোঁ, ইহঁতক চাওঁ বুলি এপাক বাটতে ৰৈ ভিডিঅ' কৰি আছিলোঁ। এইফালৰ পৰা মই ভিডিঅ' কৰি আছোঁ আৰু এইফালৰ পৰা ভণ্টিয়ে ভিডিঅ' কৰি আছিল। আমাৰ পূজাখনৰ এইবাৰ সোণালী জয়ন্তী আৰু সোণালী জয়ন্তী উপলক্ষে প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানটো ৰাখিছিল আৰু এই অনুষ্ঠানটো কৰি আহি সকলোৱে ভাল পাইছে। সেইকাৰণে এইবাৰৰ পৰাই পুনৰবাৰৰ কাৰণে এই অনুষ্ঠানটো প্ৰত্যেকবাৰে ৰাখি যাব। অন্নদাত্ৰী মা তুমি দেৱী নাৰায়ণ, আহাই লক্ষ্মী দেৱী অন্নদাত্ৰী মা তুমি। Lক্ষ্মী মাকে লক্ষ্মী মাকে নখ খাব লাগবো। সৌৱা মানুহবোৰৰ ততেই নাই, কাৰোবাৰ গামোচা পৰি গ'ল গমেই নাপালে, উঠালে যেনিবা কোনোবাই।
লাক্ষ্মী মাৰ মূৰ্তিটোৰ লগতে গোটেই ৰাইজক এনেদৰে ঘূৰোৱা হৈছে আৰু দেখা গৈছে যে মানুহবোৰে ৰাইজক গামোচা পাৰি দিছে, অৰ্থাৎ ৰাইজৰ ভৰিৰ ধূলিখিনিকো আশীৰ্বাদ হিচাপে গ্ৰহণ কৰা হৈছে। বিভিন্ন ধৰণৰ নিয়ম নীতিৰে এই গোটেইবোৰ কাৰ্য খুব ধুনীয়াকৈ হৈ গ'ল। চাওকচোন কি ধুনীয়া ধুনীয়া গামোচাবোৰ গৃহস্থবোৰে ৰাইজৰ আশীষ ল'বলৈ বুলি পাৰি দিছে। যিহেতু এই অনুষ্ঠানটো আমাৰ ৰাইজৰ প্ৰথমবাৰৰ অভিজ্ঞতা, সেয়েহে প্ৰায় সকলোৱে এই নিয়মভাগ জনা নাছিল। কিন্তু আমাৰ ৰাইজ খুবেই আনন্দিত এই অনুষ্ঠানটো কৰি। এই অনুষ্ঠানটো কৰি আহি আমাৰ ৰাইজৰ মুখত কেৱল এটাই কথা যে এই অনুষ্ঠানটো এইবাৰৰ পৰা লাগিবই, বাধ্যতামূলক। চাইছি মোৰে ভৰিত মোৰ ভৰিতো লাগিছে। এয়া গোটেইবোৰ নাম আমাৰ মাহীয়ে দিছে। যোৱা দুমাহমান আগৰ পৰা আমাৰ মাহঁতে মাহীহঁতে নাম শিকি আছিল আৰু এয়া পোন প্ৰথমবাৰৰ বাবে মাহীয়ে নাম গাইছে। অকণ অকণ এনেকৈ শিকি আছে আৰু। এয়া সকলো ৰাইজ পূজাস্থলী আহি পালে আৰু মা লক্ষ্মী মাক মন্দিৰ ভাগত থলে। এতিয়া সকলো ৰাইজক দুপৰীয়াৰ সাজ খাবলৈ দিয়া হ'ব। এয়া ফ্ৰেমত মোৰ আইতা। এতিয়া নাগাৰা নাম আছে। নাগাৰা নাম চাবলৈ একেবাৰে চুৱেটাৰ টুৱেটাৰ পিন্ধি আহিছে যিহেতু ৰাতিলৈ ঠাণ্ডা পৰিব। আইতাই আৰু বহি যাব নাম চাবলৈ। এতিয়াই একদম তামোল চামোল খাই লৈছে। দিনৰ কাৰ্যসূচীখিনি খুব ধুনীয়াকৈ হৈ গ'ল আৰু এয়া দ্বিতীয় নিশা। আজি আছে দুধৰা নাগাৰা নাম আৰু এয়া নাগাৰা নামৰ গাড়ী আহি পালে।